নমস্কাৰ মই তুস্মিন মৰাণ টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি যাব ওলাইছো কেণ্টিন দেতা ক'ত যাবা কেণ্টিন এফালে মুখখন উলিয়াই দিয়া অলপ আকৌ কৈ দিয়া ক'ত যাব ওলাইছা কেণ্টিন যাব ওলাইছো হাই কৈ দিয়া হাই হাই মাক দেখুৱাম বাৰু মা ষ্টাইল কৰি আছে মোৰ বাৰু ষ্টাইল কৰি হ'ল এতিয়া আৰু কেণ্টিনত কি কিনো বজাৰ কৰোঁ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব ভিডিঅ'টি শেষলৈকে আমি এতিয়া গৈ আছোঁ মা হাই কৈ দিয়া হাই 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 দেউতাকটো দেখুৱালোৱেই আমাৰ এয়া মহাশয় গৈ আছে মা ইমান গোন্ধাইছে এইডোখৰতে গোন্ধ পাওঁ মই লগ কৈ আছোঁ গৈ পিনি গৈ আছোঁ মহাশয় আমাৰ আগত আৰু আমি দুজনী পিছত হয় না মা ৱাও এই গছজোপা কি ধুনীয়া হৈ আছে চব গেটৰ ওচৰতে কি ধুনীয়া এটা পৰিৱেশ এই গছজোপা দেখিতো মোৰ মনটো ভাল লাগি উঠিছে তাৰমানে মায়ে মোৰ কথা কেলে শুনি হাঁহি পাই ৰ'বা তোমাক মই চাই আছোঁ এই গছজোপা মায়ে কয় কি জুম কৰি দিছোঁ মাক যে মই জুম কৰি তুলি দিলোঁ বেগটো পেলালোঁ হয় না মা কেণ্টিন পাই গ'লোহি কেণ্টিন পালোহি সেয়া আপোনালোকক দেখুৱাই গৈছোঁ এইফালে বেগ সেয়া আৰু মা দাৰ সিহঁতক দেখুৱাওঁ ব'লকচোন মা কি বস্তু লৈছা নে লোৱাই নাই কি ল'বা অঁ ল'বা নি অঁ আমাৰ এইফালে বজাৰ কৰা নিয়ে বজাৰ কৰি আছে আৰু আমাৰ আঙুল হৈ গ'ল আমাৰ মোৰ আঙুল আমাৰ দেউতাৰ আঙুল আৰু দেখুৱাই থাকিম খাবলৈ চাই আৰু দুইজনে একদম জোতা চোৱাত লাগি আছে কি কৈছা তোমালোকে জোতা চাইছা মই আৰু ওপৰৰ পৰা তুলি আছোঁ এইখিনি বস্তু কি সাবস্ক্রাইব হয় না নাকি মন্দিরে রাম 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 ইফালে দুইজনে পুরা বজাৰ কৰাত লাগি আছে ও মাই গড মোক পাতাই নিদিয়া মই তললৈ নামি যাওঁচোন ব'লক কিনো কৰিছে এই দুজনক চাওঁগৈ তললৈ নামি
কি হৈছে জিৰা পাউডাৰ চিৰা পাউডাৰ লৈছা নি এটা ইলাচি পেকেট লৈ লওঁ আৰু নালাগে নালাগে এটা ল'লে অনে ল'বা ললা নেকি ললা যদি নালাগে আকৌ এইটো কি হয় অঁ সেই ডাঙৰ হাইটো আৰু এতিয়া ওপৰলৈ আহিছিলোঁ কি ল'ব লগা আছে ওপৰত চাই লোৱা পটাপট চাই লোৱা এইফালে আমাৰ দুজনে পুৰা বজাৰ কৰাত লাগি আছে হ'বই হৈছে আৰু বেছি বস্তু নললোঁ এনেই যিহেতু যিকেইটা বিচাৰিছিলোঁ সেইকেইটা নাপালোঁৱেই কাৰণে কেইটামান ল'লোঁ আৰু এইফালে আমাৰ মোনা ধৰা মানুহ হয় চা খবৰ কি আৰু এতিয়া ভৰাইছে যাওঁগৈ আৰু चलो 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 जल्दी बोलो मैं गई दे पीछे पीछे वीडियो कोई कैमरामैन इटा यालके आहिसलो आमी केन्दिनलो बोला 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 चलो माँ इमान धुनिया परिवेश এটা কি হৈছে হাতখন মা ধুলো যাইছা নি হা কি মনে মনে থাকা কি মা মনে থাকা দেই আৰু দুইজনে টেপ টেপনি শুনিছেনে বাৰু এয়া দেউতাহঁতৰ অফিচাৰ কোৱাৰ্টাৰ কি ধুনীয়া এটা পৰিৱেশ এয়া দেখিছে কি ধুনীয়া ৰ'দ পৰি আছে মা ৱাও এয়া আৰু এইফালে দুজন গৈ আছে ৱাও 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 ইমান ধুনীয়া এটা পৰিৱেশ জন্দা মেনে জন্দা জন্দা দাদা দাদা এয়া CRPF जंदा 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 जो पुरानी आए हैं क्या तन 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 ओ माँ मुझे इधर बोला दे होना है तुम्हारे को मुझे ना क्या करा ओ माँ चैनल मुझे खुल दिले मतिसा जदि जाबई तो লাগিব তোমাৰ লুকাত খজালৈ হা 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 হেতি এই থকল মুখ ও মা বাবা 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 ও মা মুখ কইরা লৈ গৈছে ৰেডি গৈছে ও মা এই থকল মুখ এই থকল হেতি মা হেতে এই থক গৈছা মুখ না অফিসাৰ অহা ৰাস্তা বেলেগ নাই हटी बन जाओ सजना तेरे लिए सजना सारे এইখন হস্পিটালখন আপোনালোকক ভালকৈ দেখাব পৰা নাই এইখন ভালকৈ উঠা নাই যেহেতু আমি এইটো ৰাস্তাইতে আহিলো এইফালে চৰাই কিজনী উটপক্ষী কিজনী দেখিছে উটপক্ষী তিনজনী আছে এইজনী এজনী কি ধুনীয়া
ইয়া এইকেইজনী সেইদিনা দেখুৱাইছিলোঁ কিন্তু ভালকৈ দেখুওৱা নহ'ল যিহেতু সেইকাৰণে আজি ভালকৈ দেখুৱাই দিছোঁ হস্পিটেলখন আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ যিহেতু সেইকাৰণে আৰু এদিন আপোনালোকক দেখুৱাম আহিম পিন্ধা তুমি নাক ফুলি এটা পিন্ধি চাবা দেই পিন্ধাব আকৌ বাঁ হাততো পিন্ধে নে হাতত পিন্ধে মই কি জানো চাবা দেই কি আহি আছে আগত যোৱা হৈছেনে অঁ হ'ব আগত যোৱা পৰিবাগৈ দিয়া মজা চলতে উঠিছে মোৰ ধুনীয়া লাগিছে মোক এটা দিয়া না নাই এটাই পানী বেছি তোমাৰ এই পৰিয়ে থাকে যিহে ভেটেকা না এই মজা বা মা পৰিছোঁ মই অকল পৰিহে থাকোঁ নেকি সদায় কৰবী ফুলি অঁ কৰবী এটা লাগে নি মোক এটা লাগিব ভণ্টি খবৰ ভাল দেখিছে বাৰু নাকফুলি এই থাকিলে এই ফুলজোপাৰ পৰা ওলাইছিলে কৰবী ফুলৰ পৰা এইকেইটাৰ পৰা এইকেইটা মোক সিহঁতি অকল এৰি থৈ যায় মোক মাহঁতে মোক এৰি থৈ যায় মোৰ যে এৰি থাকিলে নাকফুলিটো মোৰতো লাগি আছেনে কেনেকুৱা লাগে ক'ব দেই ৰাইজসকল আমাৰ মহাৰাণীক কেনেকুৱা লাগে ক'বলৈ কৈছে কৈ দিব নহ'লে আমাৰ বেয়া পাব মোৰ ভিডিঅ' আপোনালোকক ছাবস্ক্ৰাইবাৰ কমাই দিব নহ'লে কমাই দিবলৈ কৈ দিব আপোনালোকে আৰু কমাই দিব হৈ যাব কি ক'লে আপোনালোকে বুজিয়ে নাপালে হ'ব দিয়া নুবুজিলেও নালাগে বুজিয়া ল'লা নেকি ল'লোঁ আপোনালোকৰ ঘৰত গৈ বস্তুখিনি দেখুৱামগৈ বাৰু কি ল'লোঁ যোনকেইটা বিচাৰিছিলোঁ নাপালোঁৱেই সেইকাৰণে কমকৈ কেইটামান ল'লোঁ আৰু যি পাৰিছোঁ তাকে লৈছোঁ আৰু দেখুৱামগৈ ঘৰত গৈ আৰু ঘৰৰ পৰাই ল'মগৈ বাইলাই বোলে সেইটো কি ক'লোঁ পাই লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ নিশ্চয় আপোনালোকক ভিডিঅ'ত তুলিম কি ল'লোঁ ব'লা পাইছোঁহি আৰু এয়া বেগ ছিগি থাকিলে দেখিছেনে কেনেকৈ লৈছোঁ আহি পাইছোঁহি আৰু সেনেকৈ লৈছা বেগ ছিগিলে কেনেকৈ ল'ব লাগেনো এনেকৈ এই ধৰি থাকিলে দেখা নাই নি বাৰু কি দণ্ডি ওলালে ইছ বাৰ চৰি ফটিকন ঘৰ পাই লওঁ ব'লক পাওঁ হৈছে আৰু ই অকণমান বাকী আছে কিমান বাকী আছে আৰু কৈ দিয়া পালোহি অলপ আছে পালোহি অলপ আছে মানে পালোহি এয়া আৰু লিফ্ট টিপি যাব লাগে তাৰপিছত পাই গ'লোঁ ব'লক মা কি ধুনীয়া বতাহ আৰু দেউতা থাকি আহিলে মোলৈ চাওমিন আনিব কৈছোঁ চাওমিন আনিব গৈছে আৰু আনে নে নানে নাজানো আৰু हाँ दीदी हाय कहिए हेलो गोल बाजनी और माय मोर आহি আছো উম্মা মোৰ মুনাৰ বিলৈ এইয়া ব্লগ পাই গলি আহি পালোহি আমাৰ ইয়া তলা খুলছি চাবি খুলছি चलो आइए ইমান আন্ধাৰ লাইটটো জ্বলাই দিওঁ দেই এতিয়াহে মনটো ভাল লাগিছে দেই ঘৰ পাই সেই গৈ আমাৰ ভিতৰলৈ সোমাই গৈছে ঘৰ আহি পালোহি কাপোৰ সলাই ল'লোঁ মুখ হাত ধুই মেলি বেছি বস্তু লোৱা নহ'ল যিহেতু দেউতা ডিউটি যাবলগীয়া হ'ল আৰু আহকচোন দেখুৱাওঁ কি কিনো ল'লোঁ আৰু এইফালে মাৰ পেন ইমান দামলৈ হ'বগৈ জানো এইফালে মাৰ পেন আৰু চাবোন এয়া আৰু এইফালে চানা পেকেট এয়া আৰু এইফালে ধূপ কেইটা পেকেট আনিছোঁ আৰু ধূপ পেকেট আনিছা ন 2 পেকেট আৰু এইফালে ধূপ 2 পেকেট এইটো মোলৈ চকলেট কিটকাট চকলেট কফি পেকেট আৰু তেতেলি কি সমাজত তেতেলি গুৰি দিব ইমলি তেতেলি অকল তেতেলি হয় এই প্ৰেছাৰ কণ্ট্ৰল ৰাখিবৰ কাৰণে এইটোত খায় তেতেলি আৰু এইটো কি লং ইলাচি লং ইলাচি দালচেনি পেকেট লং ইলাচি দালচেনিয়া আৰু এইটো আচাৰ
আমৰ আচাৰ আমৰ আচাৰ আমৰটোহে ল'লা ন উম আৰু এইটো চেন বডি স্প্ৰে ভালে ন ভালে দেউতাই পচন্দ কৰিছে আৰু দেউতা পচন্দ হ'লে ভাল নহ'বনে সেইটো এটা চেন বডি স্প্ৰে চেন চেণ্ট আৰু পাৰফিউম আৰু এইটো কি আছে না এইটো কি আছে এইটো ফ্ল'ৰ ক্লিনাৰ ফ্ল'ৰ ক্লিনাৰ এইটো মুচিবলৈ ঘৰ মোচা আৰু খতম বস্তু তাত কি আছে ৰখাই থা হে আজি বজাৰ আমাৰ ইমানেই আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব নাপাহৰিব বাই বাই আকৌ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ